বন্ধুসকল নিশামণি হালৈৰ পিতৃয়ে এটি শ্বেয়াৰ কৰিলে বুকু কপি যোৱা পোষ্ট। বন্ধুসকল সেই পোষ্টটোত কি লিখা আছিলে জানিবলৈ ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। মই সকলোখিনি কথা জনাবলৈ চেষ্টা কৰিম। মৰম লগা এগৰাকী প্ৰতিভাৱান ছোৱালী আছিল নিশামণি হালৈ। এগৰাকী বিহুৱতীৰ লগতে নাগাৰা নামৰ জনপ্ৰিয় আছিল নিশামণি হালৈ। বন্ধুসকল পুনৰ এটি ভয়ংকৰ বিপদত পৰিছে নিশামণি হালৈৰ পৰিয়ালটি। নিশামণিৰ ঘৰত পুনৰ এক অঘটন। নিশামণি হালৈৰ মৃত্যুৰ দুখ নাযাওঁতে পুনৰ তেওঁলোকৰ ঘৰখনত বিৰাজ কৰিছে দুখৰ ছাঁ। মৰম লগা বিহুৱান নিশামণি হালৈৰ মৃত্যু এমাহ নহওঁতেই পুনৰ ঘৰখনত নামিছে বিপদ। বন্ধুসকল সামাজিক মাধ্যমত নিশামণি হালৈৰ পৰিয়ালটোৱে শ্বেয়াৰ কৰিছে এটি দুখবৰ। আকৌ এটি অঘটন ঘটিল নিশামণি হালৈৰ একমাত্ৰ ককায়েক পংকজ প্ৰতীমৰ। হঠাতে মৃত্যুৰ মুখৰ পৰা বাচি আহিছে পংকজ প্ৰতীমে। বন্ধুসকল সামাজিক মাধ্যমত পংকজ প্ৰিয়তমে শ্বেয়াৰ কৰি লিখিছে, ঘৰৰ চাজাৰ ওপৰত অলপ কাম কৰি থাকোঁতেই চাজাৰ পৰা পিছল খাই পৰি গ'ল। পৰি যোৱাৰ পিছতেই তাৰ মুখেদি সোমাই যায় আঁঠুৱাৰ এডাল ষ্টেণ্ড। ইতিমধ্যে পংকজ প্ৰীতমৰ মুখত বহুকেইটা চিলাই পৰিছে। বৰ্তমান অসুস্থ হৈ আছে নিশামণি হালৈৰ ককায়েক পংকজ প্ৰীতমে। বন্ধুসকল সকলোৰে পৰা সুস্থ হোৱাৰ আশীৰ্বাদ বিচাৰিছে পংকজ প্ৰীতমে। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।